হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ অন্যতম ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। আজি ওলাইছোঁ আমি বজাৰলৈ, কাৰণ আমাৰ এই বেটাটো মানে আমাৰ ৰিয়াংশু বেটালৈ আমি নতুন কাপোৰ কিনিবলৈ, যিহেতু কাৰণ আহি আছে আমাৰ ভোগালী বিহু অহা দেওবাৰলৈ। ভোগালী বিহুৰ উপলক্ষে আমাৰ ল'ৰাটোলৈ আমি এযোৰ কাপোৰ কিনিবলৈ ওলাইছোঁ বজাৰলৈ। আপোনালোকে ভিডিঅ'টো চাই থাকক লাষ্টলৈ। আপোনালোকক দেখুৱাই আছোঁ আজি বজাৰত কেনেকৈ আমি কাপোৰ কিনিবলৈ গৈ আছোঁ, সকলো দেখাম। আপোনালোকে লাষ্টলৈ ভিডিঅ'টো চাই থাকক। গৈ আছোঁ গাড়ীত উঠিবৰ কাৰণে, কাৰণ যিহেতু ঘৰৰ পৰা অলপ দূৰ পৰে বজাৰলৈ, তাকে ভাবিছোঁ টমটম পালে টমটমতে উঠিবলৈ যাওঁ। টমটমত উঠিব গৈ আছোঁ। আমি এতিয়া গৈ আছোঁ বজাৰলৈ, দেখাই থাকিম বজাৰ, চাই থাকিব। আহি আছোঁ বজাৰলৈ টমটমত। এই টমটমত উঠি আহি আছোঁ আৰু কেনেকুৱা লাগিছে উঠি? মজা, একদম ধুনীয়া। বেটা কেনেকুৱা লাগিছে টমটমত উঠি? কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে বেটা? ভাল লাগিছেনে? আমি বজাৰলৈ গৈ আছোঁ। ফাইনেলি আহি পালোঁ আমি বা দোকান বজাৰ ঘাটতে আছে। মোৰ বা ঘৰ দোকান, আৰু মোৰ বা দোকানখন অলপমান দেখাই দিছোঁ আপোনালোকক। বজাৰ ঘাটতে আছে। কোনোবা যদি ভুৰবন্ধা আছে, পপী কলিতাৰ দোকানত আহিব পাৰে। ভুৰবন্ধা বজাৰ লগতে আছে পপী কলিতাৰ দোকানখন। মোৰ বাইদেউ হয়, এয়া মোৰ বাইদেউ হয়। এখন মোৰ বাইদেউৰ দোকান। কোনোবা যদি আহে আৰু বজাৰ চজাৰ কৰিব পাৰে ইয়াত আহি পেলাই, আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইটো কি? এইটো কি? এইটো কি? এইটো এইটো কি? এইটো এইটো কি কয়? বেটা খাবানে এইটো? বজাৰত এইটো খাবা? এইটো খাবানে? আঙুৰ আৰু খাবা? আঙুৰ খোৱা, আঙুৰ খোৱা, আঙুৰ খোৱা, আঙুৰ খাবা? এইটো নেখায়, এইটো নেখায়। এইটো কিবা, এইটো টিং আছে, 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 এইটো নেখায়, টিং আছে। এই আঙুৰ খাম, আঙুৰ দিছে, আঙুৰ দিছে, আঙুৰ দিছে, আঙুৰ 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 দিছে। কাপোৰৰ বজাৰত সোমাইছোঁ। বহুত ভিৰ। ল'ৰাটোৰ কাৰণে কাপোৰ চাই ফুৰিছোঁ। মোৰ পচন্দ হয়, মাকৰ পচন্দে নহয়। কাপোৰ চাই ফুৰিছোঁ যি। ইতিমধ্যে আহি পালোঁ বজাৰৰ পৰা। ঘূৰিলোঁ আৰু বজাৰত বিশেষ বেছি বস্তু লোৱা নহ'ল। এই মোৰ ল'ৰাটোৰ কাৰণে এইটো জেকেট ল'লোঁ। এইটো জেকেট ল'লোঁ মোৰ ল'ৰাটোৰ কাৰণে, যিহেতু বিহু আহি আছে। আৰু এইটো জোতা ল'লোঁ। লং পেণ্ট জেঠাইকে ল'ব, মানে মোৰ বাইদেৱে লৈছে আৰু গুৱাহাটীৰ পৰা লৈছে, গুৱাহাটীত আছে, আহিব উৰুকাৰ দিনা আহিব। মোক ফটো দি পঠাইছে যে, মোক ক'লে মই ল'ব বিচাৰিছিলোঁ পেণ্ট এটা মোৰ পোৱালিটোৰ কাৰণে, জিন্স পেণ্ট এটা। বাইদেৱে ক'লে আৰু যে ল'ব নালাগে, এটা মই কাৰ্গো পেণ্ট লৈছোঁ, সেইকাৰণে লোৱা নহ'ল। মই জোতাযোৰ ল'লোঁ ল'ৰাটোৰ কাৰণে, এইটো জেকেট ল'লোঁ, আৰু ৰিম্পিৰ কাৰণে এখন শাৰী ল'লোঁ। অনলাইনৰ পৰা অৰ্ডাৰ দিছোঁ এইখন। আৰু মই আৰু কি ল'লোঁ, মইতো একো বিহু বুলি ট্ৰেক পেণ্টটোৱে লৈছোঁ আৰু যিহেতু বুঢ়াই হ'লোঁ আৰু ল'ৰা ডেকা হৈছে আৰু এই ল'ৰাটোকে পিন্ধাব লাগে নহয় জানো। মই আৰু এইটোকে ল'লোঁ আৰু বজাৰতে ঘূৰিলোঁ, আহিলোঁ বজাৰৰ পৰা। বহুত ভাগৰ লাগিছে। কৰিলোঁ আৰু বিহু বজাৰ কৰিলোঁ। চব্জি পাতি ল'লোঁ, মিঠৈ চেনি ল'লোঁ, যিহেতু পিঠা বনাব লাগিব। মায়ে কৈ পঠাইছে যে মিঠৈ ল'বি দেই, মিঠৈ ল'ব দিছে। মিঠৈ ল'লোঁ আৰু প্ৰায় 2 কেজি লৈছোঁ মিঠৈ। খাই থাকিম আৰু বিহুৰ দিনা বহি বহি, পিঠা খাব লাগিব আৰু জলপান খাব লাগিব, জলপানৰ লগত মিঠৈ লৈ মিঠৈ খাব লাগিব। সেইকাৰণে লৈ লৈছোঁ আৰু মিঠৈ আজি 2 কিলো। বিহু আহি পালে আৰু ভোগালী বিহু আহিছে। সকলোকে ভোগালী বিহুৰ আন্তৰিকতা শুভেচ্ছা যাচিলোঁ মোৰ পিনৰ পৰা। ইয়াকে কৈ আৰু ভিডিঅ'টো সামৰণি মাৰিছোঁ। ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ, লাইক, কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।
আপোনালোকে ছাবস্ক্ৰাইব কৰিলে মই অলপ প্ৰেৰণা পাওঁ আৰু নতুন ভিডিঅ' বনাবলৈ। যিহেতু মই নতুন আহিছোঁ ইউটিউবলৈ, আপোনালোকে ছাবস্ক্ৰাইব কৰিব মোৰ ভিডিঅ'টো, ছাবস্ক্ৰাইব কৰিব আৰু মই নতুন ভিডিঅ' এনেকৈ বনাই থাকিম। ধন্যবাদ।